নমস্কাৰ, আপোনালোক সকলোকে নতুন এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কেনেকৈ আপুনি আপোনাৰ চিভিল স্ক'ৰসমূহ ইনক্ৰিজ কৰিব পাৰিব। মোৰ চিভিল স্ক'ৰ আগত কিমান আছিল আৰু বৰ্তমান এতিয়া কিমান, মই আপোনালোকক সকলোবোৰ দেখুৱাম কেনেকৈ মই মোৰ চিভিল স্ক'ৰ ইনক্ৰিজ কৰিছোঁ। আপোনালোকক মই দুটা টিপছ দিম, সেই দুটা টিপছ আপোনালোকে ফ'ল' কৰি পেলাই আপোনাৰ নিজৰ চিভিল স্ক'ৰসমূহ ইনক্ৰিজ কৰিব পাৰিব, যাতে পিছলৈ কেতিয়াবা লোন বা কিবা ফাইনেন্সত বস্তু ল'ব হ'লে আপোনাৰ কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। ভিডিঅ'টো আগলৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, অসম টেক চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে মোৰ চিভিল স্ক'ৰ 735। মই মোৰ এটা লোনো ইয়াত মোৰ শ্ব' হৈ আছে, দেখিব পাইছে মই অতি সহজতে মই লোন পাই গৈছোঁ। ইয়াত আপোনালোকে মন কৰিছে ইয়াত মোৰ 735 ইয়াত দেখাই আছে। যদি আপুনি আপোনাৰ চিভিল স্ক'ৰ ইনক্ৰিজ কৰিব বিচাৰিছে ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। মই আপোনালোকক কৈ যাম কেনেকৈ আপুনি আপোনাৰ চিভিল স্ক'ৰসমূহ ইনক্ৰিজ কৰিব পাৰিব। ইয়াৰ প্ৰথমটো টিপছ হৈছে, আপুনি যদি আপোনাৰ ঘৰৰ যদি কিছু সামগ্ৰী যেনে আপুনি আপোনাৰ মোবাইল বা আপুনি যদি এটা কম্পিউটাৰ ল'ম বুলি ভাবি আছে বা আপুনি যদি আপোনাৰ ঘৰত যদি টিভিৰ প্ৰয়োজন আছে, আপুনি সেইসমূহ বস্তু আপুনি কেছ টকা নহয়, আপুনি পৰাপক্ষত আপুনি ফাইনেন্সত ল'ব চেষ্টা কৰক। আপোনাৰ চিটিৰ আপোনাৰ যিখন টাউন হয় সেই টাউনত ক'ত আপোনালোকৰ ফাইনেন্সত বস্তু দিয়ে আপোনালোকে সেইসমূহ খবৰ লওক। তাত আপোনালোকে যাওক, গৈ পেলাই আপোনাৰ মোবাইল ফোন হওক, লেপটপ হওক, আপোনাৰ টিভি হওক, আপুনি এই বস্তুবোৰ ফাইনেন্সত লওক। ফাইনেন্সত লোৱাৰ পিছত আপুনি মাহে মাহে আপুনি পে'মেণ্ট কৰি যাওক। আপোনাৰ মাহে মাহে যেতিয়া পে'মেণ্ট কৰি যাব, আপোনাৰ পে'মেণ্টসমূহ কৰাৰ পিছত আপোনাৰ চিভিল ইনক্ৰিজ হৈ আহিব লাহে লাহে। ইয়াৰ 2 নম্বৰ টিপছটো হৈছে, আপুনি বেংকত যাওক, আপুনি ক্ৰেডিট কাৰ্ড এখনলৈ এপ্লাই কৰক। যদি ক্ৰেডিট কাৰ্ডখন নাপায়, আপুনি FD বেচিছত আপুনি ক্ৰেডিট কাৰ্ড এখন এপ্লাই কৰক। আপুনি যদি মিনিমাম FD আপুনি 20,000 টকা কৰে, আপোনাৰ 20,000 লিমিটত আপোনাৰ 19,000 লিমিটত এখন আপোনাক ক্ৰেডিট কাৰ্ড এখন দিব। আপুনি ক্ৰেডিট কাৰ্ডখন যিকোনো আপুনি ইউজত আপুনি ক্ৰেডিট কাৰ্ডখন ইউজ কৰিব, যেনে আপুনি মোবাইল ৰিচাৰ্জ কৰক বা আপুনি যিকোনো ধৰণৰ অনলাইন শ্বপিং কৰোঁতে আপুনি ক্ৰেডিট কাৰ্ডৰ পৰা আপুনি পে'মেণ্ট কৰিব। তাৰপিছত ক্ৰেডিট কাৰ্ডৰ সময়মতে আপুনি পে'মেণ্টসমূহ কৰি থাকিব। পে'মেণ্টসমূহ কৰি থোৱাৰ পিছত আপোনাৰ লাহে লাহে আপোনাৰ চিভিল স্ক'ৰসমূহ ইনক্ৰিজ হ'বলৈ ল'ব। এনেকৈ আপুনি অতি সহজতে আপোনাৰ চিভিল স্ক'ৰসমূহ ইনক্ৰিজ কৰিব পাৰিব। নাইবা আপুনি বেংকত যাওক, আপুনি লোন এটাৰ কাৰণে আপুনি বেংকত মেনেজাৰৰ লগত কথা পাতক, লোন এটা লওক। সেই লোনটো লোৱাৰ পিছত আপুনি সময়ে সময়ে আপুনি লোনৰ ইনষ্টলমেণ্ট যিটো হয়, মাহিলী যিটো পইচা হয় আপুনি পে'মেণ্ট কৰি যাওক। আপোনাৰ লাহে লাহে আপোনাৰ চিভিল স্ক'ৰসমূহ ইনক্ৰিজ হৈ থাকিব। এনেকৈ আপুনি অতি সহজত একো নকৰাকৈ আপুনি এই 2-3টা কথা ফ'ল' কৰি পেলাই আপোনালোকে কাম কৰক। আপোনাৰ নিজে নিজে আপোনাৰ চিভিল স্ক'ৰসমূহ ইনক্ৰিজ হ'বলৈ আৰম্ভ কৰিব। গতিকে ভিডিঅ'টো ভাল পালে যদি লাইক এটা কৰি দিব আৰু ভিডিঅ'বোৰ এনেকৈ আগলৈ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়ালৈকে যদি লাইক কৰা নাই ভিডিঅ'টো এবাৰ লাইক কৰি দিয়ক।